নমস্কাৰ বন্ধুসকল, ডিজিটেল কুপন চেনেলটোলৈ স্বাগতম জনাইছোঁ। মোৰ চেনেলটো যদি আপোনালোকে প্ৰথমবাৰ চাই আছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল পালে ভিডিঅ'টো এটা লাইক কৰিব, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। গতিকে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট গ্ৰেড 4 পদত এক্সাম দিয়া কিছুমান কেণ্ডিডেটলৈ বেয়া খবৰ আৰু এই কেণ্ডিডেটসকলক ৰিজেক্ট কৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, কোনসকল কেণ্ডিডেটক ৰিজেক্ট কৰিব, কি কাৰণত ৰিজেক্ট কৰিব, সকলো এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। গতিকে বলক কি কাৰণত কোনসকল কেণ্ডিডেটক ৰিজেক্ট কৰিব জানি লওঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ফালৰ পৰা অহা যি গ্ৰেড 4 পষ্টসমূহত এডুকেশ্যন কোৱালিফিকেশ্যন ধৰি দিয়া আছিলে, মিনিমাম কোৱালিফিকেশ্যন দিয়া আছিলে আপোনালোকক 8 পাছ আৰু মেক্সিমাম কোৱালিফিকেশ্যন দিয়া আছিলে HSSLC। চাওক বন্ধু বান্ধৱীসকল, এতিয়া বহুতে কি কৰিছে, গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন আৰু তাতকৈ বেছি কোৱালিফিকেশ্যন থকা বন্ধু বান্ধৱীও এই গ্ৰেড 4 পষ্টসমূহত এপ্লাই কৰি এক্সাম দিছে। তেওঁলোকক কিন্তু ৰিজেক্ট কৰি দিয়া হ'ব। কিয় ৰিজেক্ট কৰি দিয়া হ'ব? চাওক বন্ধু বান্ধৱীসকল, ইয়াতে এডভাৰটাইজমেণ্টত উল্লেখ কৰা অনুসৰি এডুকেশ্যন কোৱালিফিকেশ্যন ধৰি দিয়া আছিলে আপোনালোকৰ, মিনিমাম ধৰি দিয়া আছিলে 8 পাছ আৰু মেক্সিমাম ধৰি দিয়া আছিলে HSSLC পাছ। অৰ্থাৎ ইয়াতে গোটেইখিনি কথা উল্লেখ কৰি দিছে, কোনসকলে এপ্লাই কৰিব পাৰিব, কোনসকলে নোৱাৰিব, গোটেইখিনি ইয়াতে ধুনীয়াকৈ দি দিয়া আছিলে। কিছুমান কেণ্ডিডেটে কি কৰিছে, কিছুমান ধৰক গ্ৰেজুৱেশ্যন কৰা আছে, কিছুমান পষ্ট গ্ৰেজুৱেশ্যন হয়তো তাতকৈ বেছি কোৱালিফিকেশ্যন থকা কেণ্ডিডেটো এই পষ্টসমূহত এপ্লাই কৰিছিলে। চাওক বন্ধু বান্ধৱীসকল, যিহেতু নিযুক্তি বৰ্ডে এডভাৰটাইজমেণ্টত গ্ৰেড 4 পষ্টসমূহত কিমানৰ পৰা কিমান কোৱালিফিকেশ্যন লাগিব, এপ্লাই কৰিব পাৰিবনে নাই, কোনসকলে এপ্লাই কৰিব পাৰিব, সকলো নিৰ্দেশ দিয়া আছিল। তাৰ স্বত্তেও কিছুমান কেণ্ডিডেটে এপ্লাই কৰি এক্সাম দিছে। যিসকলে এক্সাম দিছে, গ্ৰেজুৱেশ্যন কৰা হওক, পষ্ট গ্ৰেজুৱেশ্যন কৰা হওক বা তাতকৈ বেছি কোৱালিফিকেশ্যন থকা যিসকল কেণ্ডিডেটে এক্সামটো দিছে, তেওঁলোকে কিন্তু ৰিজেক্ট হ'ব, 100% ৰিজেক্ট হ'ব। কাৰণ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত আপোনালোকে যদি ভুল তথ্য দি এপ্লাই কৰিছে, যদি আপোনালোকে গ্ৰেজুৱেশ্যন হৈও তথাপিতো যদি আপোনালোকে গ্ৰেড 4ত আপোনালোকে এক্সাম দিছে বা এক্সাম পাছো কৰিছে, যেতিয়া আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তেতিয়া আপোনালোকক ৰিজেক্ট কৰিবই কৰিব। আপুনি পলাই সাৰিব নোৱাৰে, কাৰণ ডকুমেণ্ট ভেৰিফিকেশ্যন বহুত ষ্ট্ৰং হয়। আপোনাক তন্নকৈ চাব, আপুনি কিমানলৈকে পঢ়িছে, কি গোটেইখিনি চালি জাৰি চাব। ঠিক একেই প্ৰচেছ আগতে হৈ যোৱা এক্সাম, যিহেতু আছাম পুলিচত তেনেকৈ বহুত কেণ্ডিডেট ৰিজেক্ট হৈ গৈছে। কাৰণ আপোনালোকে ভুল তথ্য দি যদি এপ্লাই কৰে, আপোনালোকে হয়তো পাছত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত আপোনালোকে ধৰা পৰিবই, আপোনালোকক ৰিজেক্ট কৰিবই। আৰু আপোনালোকে এনেকুৱা ভুল কেতিয়াও নকৰিব। চাওক বন্ধু বান্ধৱীসকল, আছাম পুলিচৰ কিছুমান কেণ্ডিডেটৰ এতিয়াও কেছ চলি আছে, এতিয়ালৈকে সিহঁতৰ কেছ শেষ হোৱা নাই। এনেকুৱা ভুলৰ বাবে, এনেকুৱা কিছুমান ফেক ডকুমেণ্ট দি নাম্বাৰ ল'ব গৈছিলে বা কিছুমান পষ্টত এপ্লাই কৰিব পৰা নাছিলে, কিছুমান ফেক ডকুমেণ্টছ দি পেলাই এপ্লাই কৰিছিলে। তেনেকুৱা কেণ্ডিডেটৰ এতিয়ালৈকে তেওঁলোকৰ কেছ চলি আছে, তেওঁলোকৰ কেছ এতিয়ালৈকে খতম হোৱা নাই। গতিকে আপোনালোকে এনেকুৱা ধৰণৰ ভুল নকৰিব, যাতে এটা সৰু ভুলৰ বাবে আপোনালোকে জীৱনভৰ পস্তাব লগা নহয়। গতিকে ভিডিঅ'টো জনাবলগীয়া মোৰ ইমানখিনিয়ে আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেলটো আপোনালোকে নতুনকৈ চাই আছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।